হাই গাইজ, গুড মৰ্ণিং। মই ৰাজশ্ৰী, আপোনাক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আছোঁ মই ৰাস্তাত, মানে এনেই ঘৰৰ পৰা দমখলে ওলাই আহিছোঁ। আমাৰ সন্মুখতে এখন বিল আছে, দেখাই আছোঁ এইখন। ইয়াতে বহুত মাছ পোৱা যায় দেই। আৰু আমাৰ ঘৰৰ সন্মুখতে মানে এইখিনিতে বৰশীও বায়। বহুত দূৰৰ দূৰৰ পৰা আহে মানুহবোৰ এইখিনিতে। মানে কিবা জেনেৰেটাৰ এনেকৈ দিয়া আছে, মানে গৰা নখহিবৰ কাৰণে। এনেকৈ পাথৰ ডাঙৰ ডাঙৰ এনেকৈ দিয়া আছে যে চেপতে বাঙি মাছবিলাক সোমাই থাকে। বহুত দূৰ দূৰৰ পৰা ধৰিব, মানে বৰশীত মাছ মাৰিবৰ কাৰণে। এইখন ভাল লাগে মনটো, দমখলে ওলাই আহি বিলখন সন্মুখতে দেখা পাওঁ যে। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দিনটোনো কি কৰোঁ তাকে আপোনালোকক অলপ দেখাবলৈ ভাবিছোঁ। আজি ঘৰত মানুহ বহুত, মানে খানা খোৱা নিচিনাই হ'ব আৰু। এফালে দাদাই মানে মাছ ল'লে আৰু ভাইটি এটাই আনিলে এটা ব্ৰইলাৰ। তাকে বাচোংগে, মাছো বাচোংগে। চাই থাকিব ভিডিঅ'টো। আৰু এইফালে এইটো ব্ৰইলাৰটো, আৰু এইফালে মোৰ মাছ বাছি হৈ গ'ল। এইফালে মই নবনাওঁ, বৌ মাছ বনাব আৰু ভণ্টি এজনীয়ে বনাব এইটো ব্ৰইলাৰটো। আৰু এইফালে মা দেউতা নামঘৰত সোমাইছে ৰাতিপুৱা। আৰু এইফালে ভণ্টিজনীয়ে মাংস বনাইছে, মানে এইটো ড্ৰাই ফ্ৰাই কৰিছে। আৰু এইফালে এইটো গ্ৰেভি বনাব আৰু মাংস বনাই আছে। এইফালে ভণ্টিজনীয়ে বাহিৰত বনাইছে। মানে কি হয়, আমাৰ মানুহ বেছি হ'লে এনেকৈ বাহিৰতে বনাই দিয়ে আৰু এতিয়া ঠাণ্ডা দিন, জুইত বনাই মেলি ভালো লাগে বাৰু। এইফালে আমি আহিলোঁ গোটৰ মিটিঙলৈ। মানে ঘৰৰ মাইকী মানুহ গোটেইকেইজনীয়ে আহিছোঁ আৰু মিটিঙত। এই কথা যে কৈ আছে শাহুমা হয় মোৰ। ভাত পানী খোৱাখিনি দেখুওৱা নহ'লে, এইফালে খাই লৈ পেলাই মানে এনেকৈ গোটলৈ ধুমাধুমকৈ ওলাই আহিবলগীয়া হ'ল আৰু। এইফালে গোটৰ মিটিঙৰ পৰা আহি কি অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল আৰু এতিয়া কৰিছোঁ। এতিয়া বাজিছে 7টা। এতিয়া আমি শুনিব আহিছোঁ জলপান ঢেঁকীশালত। সৰু ডাঙৰ আৰু বাইদেউ আৰু মই আবতৰীয়া জলপান। এনেই মন গ'লে খাব, মন গ'লে খুন্দা যায় আৰু। বিহু পোৱাই নাই, তথাপিও এনেই খুন্দিছোঁ খাবৰ কাৰণে, ঘৰত খাবলৈ কাৰণে। আৰু এইফালে ডাঙৰ বাইদেউ, সৰু বৌয়ে মই ঢেঁকী দি আছোঁ, ডাঙৰ বৌয়ে ভাজি দি আছে। গাইজ, জলপান খুন্দি আহি পালোহি মাত্ৰ। আহি লৈ মুখ হাত ধুই লৈ ভাত খাম আৰু। আহি কি ভিডিঅ'হে কৰিছোঁহি। ইমান ভালকৈ ভিডিঅ' বনাব পৰা নাই। বনাম, ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।